হেল্ল' এভৰিৱান, নমস্কাৰ জনাইছোঁ সকলোকে। আজিৰ এই ভিডিঅ'টো মূলতঃ সকলো ডিগ্ৰী ষ্টুডেণ্ট যিসকলে হায়াৰ ছেকেণ্ডেৰী এক্সামত 80%তকৈ তলত পাইছে আৰু সকলো মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্ট লগতে HS ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম অসম চৰকাৰে ঘোষণা কৰা এটি নতুন উদ্যমী আঁচনি নিযুত বাবু আঁচনি। গতিকে এইটো ভিডিঅ'ত আমি আলোচনা কৰিম বাবু আঁচনি কি, ইয়াৰ উদ্দেশ্য কি, ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াবিলাক কি কি আছে, তাৰপিছত কি কি ডকুমেণ্টছ লাগিব, এই বিষয়ে আমি বিতংকৈ আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলোঁ। তো বন্ধুসকল, আহক আমি প্ৰথমতে জানি লওঁ বাবু আঁচনিটো কি আৰু ইয়াৰ উদ্দেশ্যবিলাক কি কি। তো ইয়াতে চাওক, বাবু আঁচনি ইজ এ নিউ এডুকেশ্যন ছাপোৰ্ট স্কিম announced by the government of Assam. This scheme is started under the Chief Minister Himanta Biswa Sharma. এইটো আঁচনি হৈছে এটা এডুকেশ্যন ছাপোৰ্ট পোৱাৰ আঁচনি আৰু এই আঁচনিটো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে ঘোষণা কৰিছে। আৰু এই আঁচনি হৈছে কেৱল ল'ৰাবিলাকৰ বাবে, ইয়াত ছোৱালীবিলাকৰ কোনো স্থান নাই। ইয়াৰ যোগেদি কেৱল ল'ৰাবিলাকৰহে বেনিফিট হ'ব, ঠিক আছে। তো ইয়াতে চাওক বাবু আঁচনিৰ উদ্দেশ্যবিলাক কি কি। প্ৰথমতে আছে মেনি বয়জ লিভ স্কুল অৰ কলেজেছ because of financial problems. So the government introduced Babu Asani to support boys in education, reduce dropout, help poor and middle class families, encourage higher studies. এইটো মূলতঃ আমাৰ যোনটো হায়াৰ ষ্টাডিজ আছে তাত হায়াৰ ষ্টাডিজৰ কাৰণে এনকাৰেজ কৰিবলৈ, আমাক উদ্গনি যোগাবলৈ বাবু আঁচনিটো ক্ৰিয়েট কৰিছে। আৰু ড্ৰপ আউট ৰেডিউচ কৰিবলৈ, আমাৰ সমাজত এতিয়াও আছে ড্ৰপ আউট, যিসকলে নেকি ফাইনেন্সিয়েল কণ্ডিশ্যন দুৰ্বল হোৱাৰ বাবে সিহঁতে লিখা পঢ়া বাদ দিব লগা হয়। গতিকে অসম চৰকাৰে এটি ভাল পদক্ষেপ গ্ৰহণ কৰিছে। আশা কৰিছোঁ ইয়াৰ যোগেদি অসমৰ ল'ৰা ছোৱালীৰ সৰ্বতো প্ৰকাৰৰ উন্নতি হ'ব। তো বন্ধুসকল, এতিয়া আমি আলোচনা কৰিম বাবু আঁচনিৰ এটি গুৰুত্বপূৰ্ণ বিষয়, বাবু আঁচনিৰ এলিজিবিলিটি। তাৰমানে বাবু আঁচনি কোনবিলাক ষ্টুডেণ্টছে পাব। গতিকে ইয়াতে চাওক, টু গেট বাবু আঁচনি বেনিফিট ষ্টুডেণ্ট মাষ্ট বি এ বয়। মই আগতে কৈছোঁ বাবু আঁচনিৰ বেনিফিট পাবলৈ হ'লে মানুহজন ল'ৰা হ'ব লাগিব, ঠিক আছে। ইয়াত ছোৱালীয়ে বাবু আঁচনিৰ বেনিফিট নাপায়। 2 নম্বৰত আছে হি মাষ্ট বি এ ৰেচিডেণ্ট অফ আছাম। তাৰমানে মানুহজন অসমৰ বাসিন্দা হ'ব লাগিব। 3 নম্বৰত আছে হি শুড বি ষ্টাডি ইন স্কুল অৰ কলেজ। তাৰমানে তেওঁ স্কুল নাইবা কলেজত ডিগ্ৰী লেভেলত পঢ়িব লাগিব, ঠিক আছে। তাৰপিছত আছে ফেমিলি ইনকাম শুড বি ল অৰ মিডিল। যাৰ ঘৰত মানে হায়াৰ ইনকাম নাই, ইনকামটো মিডিল অৰ ল থাকিব লাগিব। তাৰমানে ইয়াতে আমি বুজিব লাগিব যে ঘৰত কোনো ধৰণৰ চৰকাৰী চাকৰি থাকিব নালাগে। ঘৰত চৰকাৰী চাকৰি থকা ষ্টুডেণ্টছে বাবু আঁচনিৰ অধীনত বেনিফিট নাপায়। তাৰপিছত ইনষ্টিটিউশ্যন মাষ্ট বি ৰিকগনাইজড। ইনষ্টিটিউশ্যনটো কোনোবা ইউনিভাৰ্চিটি বা কোনোবা বৰ্ডৰ দ্বাৰা ৰিকগনাইজ হ'ব লাগিব, ঠিক আছে। ইয়াতে মই এটা কথা ক'ব বিচাৰিছোঁ যে যোনবিলাক ডিগ্ৰী ষ্টুডেণ্টছে হায়াৰ ছেকেণ্ডেৰীত 80%তকৈ তলত পইচা, অৰ্থাৎ এইবাৰৰ স্কুটি পোৱা নাই, সেইসকল ষ্টুডেণ্টছে বাবু আঁচনিৰ বেনিফিট পাবা, ঠিক আছে। এতিয়া আমি আলোচনা কৰিম তোমালোকে বাবু আঁচনিৰ অধীনত কিমান পইচা পাবা, তাৰপিছত পইচাটো কেনেকৈ পাবা, ঠিক আছে। তো ইয়াতে চোৱা, আণ্ডাৰ বাবু আঁচনি ষ্টুডেণ্টছ উইল ৰিচিভ ফাইনেন্সিয়েল হেল্প, দ্য এমাউণ্ট উইল বি গিভেন মানি অৰ ইয়াৰলি। এইটো মান্থলি দিব নাইবা ইয়াৰলি দিব পাৰে, ঠিক আছে। চেণ্ড ডাইৰেক্টলি টু বেংক একাউণ্ট, এইটো তোমালোকৰ ডিৰেক্টলি বেংক একাউণ্টত সোমাব। তাৰপিছত চিমিলাৰ টু নিযুত মইনা আঁচনি, ছোৱালীবিলাকে যেনেকৈ নিযুত মইনা আঁচনিৰ অধীনত পইচা পাই আছে, ঠিক তেনেকুৱাকৈ এইটোৰ পইচাও তোমালোকে পাবা, ঠিক আছে। একজেক্ট এমাউণ্ট উইল বি এনাউন্স চুন। তোমালোকৰ কিমান পইচা পাবা এইটো এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন দিয়া নাই, তোমালোকে সোনকালে পাবা, তাৰ কাৰণে অলপমান অপেক্ষা কৰা। কিন্তু মোৰ এজামশ্যনত মই ক'ব বিচাৰিছোঁ যে তোমালোকে যোনখিনি ডিগ্ৰী ষ্টুডেণ্ট আৰু হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্ট আছা সেইসকলে হয়তো 1250 টকা এটা পাবা, আৰু যিসকলে মাষ্টাৰ ডিগ্ৰী ষ্টুডেণ্টছ আছে আপোনালোকে হয়তো 2500 টকা পাব পাৰে, ঠিক আছে। এতিয়া চাওক বন্ধুসকল, বাবু আঁচনিৰ পইচা পাবলৈ হ'লে আমি কেনেকৈ এপ্লাই কৰিব লাগিব। এইটো এপ্লাইৰ কথা এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই। সিহঁতে হয়তো অসম গভৰ্ণমেণ্টৰ কিবা পৰ্টেল মুকলি কৰিব পাৰে, নাইবা কিবা এটা এপ্লিকেশ্যন ফৰ্ম দিব পাৰে। তাতে আপোনালোকে ৰিকুৱাৰ্ড ডকুমেণ্টছবিলাক আপলোড কৰিব লাগিব।
তাৰপিছত ডকুমেণ্ট ছাবমিট হোৱাৰ পিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছতে আপোনালোকৰ বেংক একাউণ্টত পইচাটো ক্ৰেডিট হ'ব। গতিকে ইয়াতে মই এটা কথা ক'ব বিচাৰিছোঁ যে ডকুমেণ্টছবিলাকৰ ভিতৰত মষ্ট ইম্পৰ্টেণ্ট আপোনালোকে আপোনালোকৰ নিজৰ ইনকাম চাৰ্টিফিকেট বনাই ৰাখক। ইনকাম চাৰ্টিফিকেটটো থাকিলেহে আপোনালোকে এইটোৰ অধীনত বেনিফিটটো লাভ কৰিব পাৰিব। ঠিক আছে, গতিকে আপোনালোকে আপোনালোকৰ ইনকাম চাৰ্টিফিকেট নাইবা আপোনালোকৰ হয়তো ৰেচন কাৰ্ডেদি হৈ যাব পাৰে, এতিয়ালৈকে কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই। গতিকে দুটা বস্তু, আপোনালোকৰ ৰেচন কাৰ্ড আৰু এটা হৈছে ইনকাম চাৰ্টিফিকেট, দুটা বস্তু আপোনালোকে ভালকৈ মজুত ৰাখক। ঠিক আছে, এইখিনিতে মই আপোনালোকক আৰু এটি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন দিব বিচাৰিছোঁ যে যোনটো বাবু আঁচনি আছে, এই বাবু আঁচনিটোৰ এপ্লাই এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। অহা বৰ্ষৰ জানুৱাৰী মাহৰ পৰা এই আঁচনিটোৰ এপ্লাই ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকে এইখিনি সময় ধৈৰ্য ধৰক। আপোনালোকে পৰৱৰ্তী নটিফিকেশ্যন কেনেকৈ এপ্লাই হ'ব, কি কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব, এই বিষয়ে পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু মোক ছাপোৰ্ট কৰক, যাতে আপোনালোকৰ আগত মই নিখুঁত ইনফৰমেশ্যন লৈ আপোনালোকক দিব পাৰোঁ। ধন্যবাদ।